হয়, আমি প্ৰতিদিন লাইভত দৰ্শকসকলক বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। লংকা নুখুতিত তেজপুৰ উপখণ্ড বিষয়া আৰু হোজাই বন সংমণ্ডলৰ প্ৰাধিকৰণৰ বিষয়া নেতৃত্বত বন বিভাগৰ অভিযানত জব্দ কৰিলে কেইবা লাখ টকাৰ চোৰাং কাঠ। হোজাই জিলাৰ অন্তৰ্গত লংকাৰ কাটি লাগি থকা লামডিং বন অঞ্চলখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগিছে উচ্চ পৰ্যায়ৰ বিষয়াসকল। বিশেষ সূত্ৰৰ পম খেদি নুখুতি চাৰ্কে বস্তিৰ অভিযান চলাই জংঘলৰ মাজত পৰি থকা অৱস্থাত জব্দ কৰে মূল্যৱান কাঠৰ কুণ্টা আৰু পাণ্টা। উক্ত অভিযান কালত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগে। উল্লেখ্য যে তেজপুৰ উপমণ্ডল বিষয়া ৰাজীৱ কুমাৰ দাস আৰু হোজাই জিলাৰ বন সংমণ্ডলৰ প্ৰাধিকৰণৰ বিষয়া একমাত্ৰ লংকা বন বিষয়া নীৰদ সুদ আৰু নুখুতি বন বিষয়া টিকাৰাম চেত্ৰীৰ দুৰ্বলতাৰ বাবে লামডিং বন অঞ্চল ধ্বংস হৈ অহাৰ অভিযোগ উত্থাপিত কৰে হোজাই জিলাৰ কৃষক মুক্তিৰ সভাপতি ছাইদুৰ ৰহমানৰ লগতে তেজপুৰৰ পৰা অহা ডিপটি ৰেঞ্জাৰ আৰু হোজাই বন সংমণ্ডলৰ বিষয়াগৰাকীৰ নেতৃত্বত চলা এই অভিযানক একমুখে প্ৰশংসা কৰে কৃষক নেতাগৰাকীয়ে। কিন্তু প্ৰশ্ন হয়, নুখুতি বন কাৰ্যালয়ৰ পৰা কিছু নিলগতে এনে চোৰাং কাঠ জব্দ হোৱাক লৈ সন্দেহৰ দৃষ্টিৰে চাইছে লংকা বন বিষয়াৰ লগতে নুখুতি খণ্ড বন বিষয়াগৰাকীলৈ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। সেই নহয়, সকলো চোৰাং বনজ সম্পদৰ ওপৰত অভিযান আমাৰ অব্যাহত আছে আৰু সেইমতে আমি উদ্ধাৰো কৰি আছোঁ। আমি বিভিন্ন সময়ত ট্ৰাকো জব্দ কৰিছোঁ, বালি শিলৰ ট্ৰাকো জব্দ কৰা হৈছে, অন্য যি বনজ সম্পদ আছে সেইবোৰকো আমি জব্দ কৰিছোঁ আৰু কিছুমানক কৰায়ত্ব কৰি আমি আইনী ব্যৱস্থাৰ কাৰণে পঠিয়াইছোঁ। আজি স্যাৰ কিমান মূল্যৰ কাঠ আপোনালোকে জব্দ কৰিলে? এতিয়াও গোটেইখিনি এছেছমেণ্ট হোৱা নাই, আফটাৰ এছেছমেণ্টহে ক'ব পৰা যায়। আনুমানিক কিমান হ'ব? আনুমানিক মানে এতিয়া গোটেইখিনি অনাই হোৱা নাই, অনাৰ পিছতহে। কিমান জেগাত আপোনালোকে ৰেড কৰিছে? আজি এটা জেগাতে ৰেড কৰা হৈছে, সেই আৰু আমাৰ আছে কিছুমান জেগা, সময় হ'লে হয়তো কৰিব পৰা যাব আজি, নহ'লে পৰৱৰ্তী সময়ত কৰিব লাগিব। কাৰোবাক কৰায়ত্ব কৰিছে নেকি? এতিয়ালৈ হোৱা নাই। দেখা গৈছে ছাৰ, এইখন বৰ দুৰ্গম এলেকা, পাহাৰীয়া অঞ্চল হয়, নকুটি। ইয়াত যিমান পৰিমাণৰ ষ্টাফৰ প্ৰয়োজন আছে বা গাড়ীৰ যি ব্যৱস্থাৰ প্ৰয়োজন আছে, কিন্তু এইখিনি আমি উপলব্ধ পোৱা নাই। কি জনাব, যাৰ কাৰণে হয়তো বহু ৰোধ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে? সেনেকুৱা নহয়, আমাৰ ষ্টাফ আছেই, বাকী কিছুমান সা সুবিধা দৰকাৰ, সেইবোৰ পৰ্যায়ক্ৰমে হৈ আছে। হোজাই DFO আৰু ডিপুটি কনজাৰ্ভেক্টৰে আহি আমাৰ নকুটি চাটেগাঁও অঞ্চলত বহুত কাঠ ধৰিবলৈ সক্ষম হৈছে। আমি এটা কথা ক'বলৈ খুজিছোঁ, আমি বিগত দিনত বাৰম্বাৰ কৈ আহিছিলোঁ যে নকুটি বিড অফিচ আৰু লংকা ৰেঞ্জাৰৰ সহযোগত এই নকুটি অঞ্চলত কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। তাৰো এটা প্ৰমাণ আপোনালোকে নিজে পাইছে যে বিভাগীয় কৰ্তৃপক্ষক সেইকাৰণে আমি ধন্যবাদ দিছোঁ। হোজাই জিলাৰ DFOক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডিপুটি যি কনজাৰ্ভেক্টৰ যিজন আহিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৈছোঁ ইয়াই শেষ নহয়, আপোনালোকে আৰু ভালকৈ তদন্ত কৰক, আৰু বহুত ৰহস্য ওলাই পৰিব। ইয়াত ডাঙৰ ডাঙৰ চিণ্ডিকেট জড়িত হৈ আছে, চিণ্ডিকেটৰ যিবিলাক মহানায়কবিলাক আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰক, তদন্তক্ৰমে সিহঁতক গ্ৰেপ্তাৰ কৰক। আপুনি লংকা ৰেঞ্জাৰৰ তদন্ত কৰিলে লংকা ৰেঞ্জাৰ আৰু নকুটি বিড অফিচাৰ তেখেতসকল যে জড়িত, আপোনালোকে তদন্ত কৰক, তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব, সেয়া আমি দাবী জনাইছোঁ। আমি হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ কৈ আহিছোঁ, আজিও কৈছোঁ যে আপোনালোকে আৰু তদন্ত কৰক, নিশ্চয় ওলাই পৰিব যে ইয়াত লংকা ৰেঞ্জাৰ জড়িত আছে, নকুটি বিড অফিচাৰ জড়িত আছে। আমি দাবী কৰি আহিছোঁ, নহ'লে ইয়াত ইমান প্ৰায় 1000 চেফটিমান কাঠ কেনেকৈ পৰি আছে, DFO আহি পায় কিন্তু নকুটিৰ বিড অফিচাৰে নাপায়। ইয়াৰ আঁৰত নিশ্চয় ৰহস্য আছে। আমি সেইকাৰণে দাবী কৰিছোঁ তদন্ত কৰক, তদন্ত কৰিলে নিশ্চয় সকলো কথা পোহৰলৈ আহিব।